নমস্কাৰ। অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে আহিছে এক ডাঙৰ সুখবৰ, কিয়নো যিসকল মহিলাই অৰুণোদয় পোৱা নাই সেইসকল মহিলাই এতিয়া লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় নোপোৱা মহিলাসকলৰ বাবে ডাঙৰ খবৰ, প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। যিসকল মহিলাসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ কাৰণে এক ডাঙৰ সুখবৰ, কিয়নো তেওঁলোকেও এতিয়া অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নতুনকৈ 2,50,000 লোক, আৰু এই অৰুণোদয় আঁচনিত নতুনকৈ 2,50,000 লোক অন্তৰ্ভুক্ত কৰা হ'ব। ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ আঁচনি। যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে সেইসকল মহিলাই এই অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী বীমা সুবিধা আঁচনিও, আৰু যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব সেইসকল মহিলাই লগতে প্ৰধানমন্ত্ৰী বীমা আঁচনিৰ সুবিধাও পাব। এই আঁচনিৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে প্ৰায় 3,000 কোটি টকা। সৰ্বমুঠ 30 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি, আৰু সৰ্বমুঠ প্ৰায় 30 লাখ লোকে এই অৰুণোদয় আঁচনি লাভ কৰিব। আবেদনৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো লাগিব। এই দুটা হ'লে আপোনালোকে অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত বেংক পাছবুক আৰু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ একাউণ্টত লিংক থাকিব লাগিব। প্ৰমাণপত্ৰ পূৰণৰ সময়ত আপোনালোকে অত্যন্ত সাৱধান হৈ পূৰণ কৰিব লাগিব। আপোনালোকে প্ৰমাণপত্ৰটো যেতিয়া পূৰণ কৰিব তেতিয়া আপোনালোকে অতি সাৱধানতা অৱলম্বন কৰি আপোনালোকে পূৰণ কৰিব। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধাটো লাভ কৰা নাই আপোনালোকৰ কাৰণে এক ডাঙৰ সুখবৰ, কিয়নো এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ কাৰণে এক ডাঙৰ সুখবৰ। ৰেচন কাৰ্ড থকা সকলো মহিলাই আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। জনসকল, আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।